জীৱনত কেতিয়াবা হাৰ মানিবলৈ মন গৈছেনে? ভাবিছে নেকি যে আপোনাৰ দ্বাৰা একো নহ'ব? ৰ'ব, এই ভিডিঅ'টো আপোনাৰ বাবে। স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব। আপুনি নিজকে সোধক, আপুনি যাত্ৰা কিয় আৰম্ভ কৰিছিল? মনত ৰাখিব, পৃথিৱীৰ আটাইতকৈ সহজ কামটোৱেই হৈছে হাৰ মানি লোৱা। কিন্তু পৃথিৱীৰ আটাইতকৈ কঠিন আৰু মহান কামটোৱেই হৈছে পৰিস্থিতি যিয়েই নহওক কিয়, মই পাৰিম বুলি মনত সাহস বান্ধি লোৱা। ভগৱানে আপোনাক আটাইতকৈ কঠিন যুঁজখন যুঁজিবলৈ দিছে, কাৰণ তেওঁ জানে আপুনি পাৰিব। আজি পৰিস্থিতি বেয়া হ'ব পাৰে, কাইলৈ হয়তো তাতকৈও বেয়া হ'ব পাৰে। কষ্ট কৰক, কষ্টৰ কোনো বিকল্প নাই। মানুহে কি কৈছে শুনি লাভ নাই। আপোনাৰ সপোন, গতিকে আপুনিয়ে পূৰণ কৰিব লাগিব। উঠক, আগবাঢ়ি যাওক আৰু ইতিহাস ৰচনা কৰক, কাৰণ আপুনি জিকিবলৈ আহিছে, সকলোতে হাৰ মানিবলৈ নহয়।